always king Asami chiski akan semang daw kunang chiba kanang genwa wantuni সেই মৰা মানুহটো গুলি কৰা মানুহ কেতিয়া মাৰিছে দেখা নাপায়, কিন্তু গুলিটো কাপোৰ ফালি পেলাই তাক মাৰি পেলাই মৰাই যায়, মৰি যায়। এনেকা এইটো মাৰে, এইটোতো অলপ আৰামে আছে, অলপ সময় ভিতৰতে মৰি যায়, গুলি লগালে মৰি যায়। আৰু নেক্সট হৈছে আমেৰিকাত ইউজ কৰাটো বেজী মাৰে, পয়জন এটা বেজী মাৰে, পয়জনে বিষ পয়জন নহয়, টোপনি মাৰে, তাক 3টা বেজী মাৰিব, বেজী মাৰিব, তাক খুৱাই দিব, ইয়াত কিবা বান্ধিব, মাৰিব, অলপ মাৰ পাছত কি অলপ টোপনি নিচিনা হ'ব, আৰু এটা মাৰিব, টোপনি মাৰাৰ নিচিনা হ'ব, আৰু একটা মাৰিব, সেইটো মাৰিব দেখি চেছ হৈ যায়, কোনো বিষ নাই, কোনো ভয় নাই, আৰামত মৰি যায়। প্ৰথম যেতিয়া ইনজেকশ্যন মাৰিব সেইটো ভয়টো নাইকিয়া কৰি দিয়ে, এনেকা মাৰে। সেইটো হৈছে সেইটো আৰাম, মৰাৰ কাৰণে এইটো আৰাম আছে। আৰু 3 নম্বৰটো এইটো ফাঁচি দিয়া, ফাঁচি দিয়াটো 20-25 মিনিট মানুহ কষ্ট পায়, কাৰণ তাৰ ডিঙিটো ঝাপ মাৰা নিচিনা তলত পেলাই দিব, এইটো ভাঙি পেলাই উশাহ নাপাই পেলাই মৰে, 10-15 মিনিটহে একদম চটফটাই থাকিব, অলপ কষ্ট আছে। কিন্তু ক্ৰছত দিয়াটো চবচে কষ্ট বুলি কয়। এনেকা কৰি মাৰিব না, এনেকা কৰি মাৰিব, তাৰ হাতত তাৰ গোটেই বডিৰ ৱেইটটো থাকিব, আৰু সোনকালে নমৰিবৰ কাৰণে আকৌ ভৰিটো এটা ভৰি থ'বলৈ কাৰণে সৰু তাত এটা লগাই দিয়ে, আমি যীশুখ্ৰীষ্ট ক্ৰছত দেখিলে পায়, যাতে সি এইটো সোনকালেও নমৰে। সি ইমান কষ্ট কৰি উশাহ ল'ব লাগিব, উশাহ ল'ব লাগিব, ইফালে ৰ'দ বৰষুণ, কেতিয়াবা চৰাইবিলাক আহি তাতো চকুটো খাই দিয়ে বোলে, তাৰ জিভাটো খাই দিয়ে, গৰম, ইফালে ভোক, আৰু ইফালে তেজ যোৱাৰ কাৰণে পানী পিয়া লাগে, আৰু এনেকুৱা উশাহ লওঁতে ইমান কষ্ট, কিছুমান গোটেই দিন লাগি যায় বোলে মৰিবলৈ, ইমান কষ্ট কৰিহে, কষ্ট হৈ পেলাইহে মৰে এই ক্ৰুচত দিয়াটো। সেইকাৰণে চবচে বেয়া ফাঁচিটো এইটো ক্ৰুচত দিয়াটো, আৰু সেইটো মৃত্যুহে যীশুৰ কাৰণে দিছিলে। কিন্তু যীশুটো ইমান দেৰি কৰা নাই, কাৰণ এইটো ঈশ্বৰৰ সন্তান হোৱাৰ কাৰণে সি বেছি দেৰি থকা নাই। কিন্তু কিছুমান ক্ৰুচত দিয়াটো আমি কিতাপত চালে পাই, গোটেই দিনো এনেকাই কষ্ট হৈ পেলাই থাকে বোলে, চৰাইবিলাক আহি পেলাই চকুটো খাই দিয়ে, তথাপিও সি নমৰে, এনেকাই থাকিব লাগে। সেইটো হৈছে ক্ৰছত দিয়া কষ্ট। কিন্তু যীশুখ্ৰীষ্টটো ভাল বুলি আমি জানো, তথাপিও কিহৰ কাৰণে যীশু ক্ৰছত দিছে এই বুলি ক'লে আমি দেখা পাম, যীশুখ্ৰীষ্টক ক্ৰছত দিয়াটো হিংসাৰ কাৰণে দিছে বুলি কৈছে। কোনো বেয়া কাম আমি শাস্ত্ৰত পাইছোঁ নেকি? যীশু কি বেয়া কাম কৰিছে? একো বেয়া কাম কৰা নাই, একো বেয়া কাম কৰা নাই। যীশু को अंदर का मैंने चलो ना बोले नमा मांगे बोले आज सातो बालवन का मैं যীशु ना निजे समझना सातो सोता हा सातो बा मतना हा सातो बा नंजे के वा आगन हा पण कमा যীशु mamang नंदिजा बाबा आगन जा मांगे खासा माने दक्षका जेव्हा मायनी मन करा इंदाके शिशोलो हा उनी मेन रीजन के महा कारण के महा उको मुकने ऐसा उनी बल को मुके उनी नमाने को मुके मुकने ऐसा को चिसो नाने अंचुका इति बोले हमें सबले बोले हमें देखा पाए इसे क्यों कोसो दिसे बोले बोले तक हिंसा करी बोला है तक भक्ति दिखी बोले तक टीचिंग दिखी बोला है ए केतिया सिनागोगोर गिरजाघर जिल्ला शास्त्र पंडित जिल्ला हिंसा কৰি পেলাই তাক ক্ৰছত দিছিলে। আমি বাইবেল পঢ়িলে দেখা পায় তাক যিটো ক্ৰছত দিয়াটো ইলিগাল আছিলে, মানে নিয়মমতে নাছিলে, নিয়মমতে কৰা নাই, শাস্তি দিয়াটো ইলিগেল, বেআইনী লাগি কৰিছিলে। যীশুক কিছু ওনারে নিয়মগত উদাহরণ जोसेफस juga saksa jiwirami history segma mandiri dekha nasmang korelken
জোসেফাছ বোলা একজন ইহুদি লোক একটা খ্রিস্টিয়ান আছে তার কিতাব পথ এনেকা লিখা আছে বোলে যীশু ক্ৰছত দিয়াটো এইটো ইলিগেল এইটো নিয়মতে মানে বেআইনী প্ৰথমটো হৈছে যীশু